আহকচোন আজি গাহৰি মাংসৰ লগত ঔটেঙাকে বনাওঁ। প্ৰয়োজনীয় বস্তু সকলোকেইটা কাটি লৈ ভালদৰে ধুই ল'লোঁ। কেৰাহীখন গৰম হোৱাৰ পিছত অলপমান তেল ঢালি বইল কৰা গাহৰি মাংস কেইটুকুৰাও ভাজি ল'লোঁ। ইয়াৰ লগতে দিলোঁ 2টা মিডিয়াম চাইজৰ কাটি থোৱা পিঁয়াজ আৰু খুন্দি থোৱা আদা নহৰু কেইটুকুৰা। লগতে ধনিয়া গুড়ি, জিৰা পাউডাৰ, জলকীয়া গুড়ি, হালধি গুড়ি আৰু সোৱাদ অনুসাৰে নিমখো দিলোঁ। 2টা শুকান জলকীয়াও দেই। আৰু এইখিনি ভালদৰে ভাজি লৈ অলপ টাইম ঢাকনি মাৰি ৰাখিলোঁ। মাজে মাজে কিন্তু চাই থাকিব, মছলাখিনি কিন্তু তলৰ ফালৰ পৰা লাগি যায় আৰু গেছটো মিডিয়াম কৰি ৰাখিব। ঢাকনিখন উঠাই কাটি থোৱা ঔটেঙা আৰু আলু কেইটুকুৰা দি দিলোঁ আৰু ভালদৰে ভাজিলোঁ। লগত অকণমান পানী দি সিজিবৰ কাৰণে ঢাকনি মাৰি দিলোঁ। ঔটেঙা কেইটুকুৰা কিন্তু সিজি লৈ ভালকৈ ভাঙি গ'লেহে খাবলৈ ভাল লাগে। পানীকণ ঢালি লৈ অলপ টাইম ঢাকনিখন মাৰি 5 মিনিট কাৰণে সিজিবলৈ দিলোঁ। তাৰপিছত